Hello everyone, this is Parag and welcome back to my YouTube channel Parag's Blog. আপোনালোক সকলোকে মোৰ নতুন ব্লগলৈকে স্বাগতম জনাইছো আৰু বিশেষকৈ ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলো। এয়া নতুন অসমীয়া নৱবৰ্ষ যাতে সকলোৰে ভালে ভালে যায় তাৰে কামনা কৰিলো। তো আজি বহাগৰ 1 তাৰিখ আৰু মা দেউতাক লৈ এতিয়া অলপ মন্দিৰ দৰ্শন কৰিম বুলি ওলাইছো আজি, যেহেতু বহাগৰ 1 তাৰিখে আমি প্ৰত্যেকবাৰে যাওঁৱে আৰু তো এইবাৰো আমি ওলাইছো। তো প্ৰথমতে এতিয়া মাহতক এবাৰ সেৱা কৰিলো, আজি বহাগ বিহু বুলি আৰু সেৱা এটা জনাম আৰু মাই বিহুৱান দিব গামোচা। তো বলক ভিডিঅ'টো শেষলৈকে চাব। এনজয় দ্য ব্লগ। বহাগৰ 1 তাৰিখ হিচাপে ডাঙৰৰ আশীৰ্বাদ ল'ব লাগে, তো আমাৰ মায়ে দেউতাৰ আশীৰ্বাদ ল'ব, বিহুৱান দিছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া গৈ আছোঁ আমাৰ গাঁৱৰ ইয়াতে কাষতে আমাৰ আছে এটা মন্দিৰ, তো তাত গৈ কৈ আছোঁ বাকীখিনি। বিহু বুলি আমাৰ কাৰখনকো অলপ পিন্ধাই দিওঁ আৰু বিহুৱান, নতুন গামোচা। Bitch, I fuck with devils. I'm a rebel. Big titty, got bitch, I got several. তো আমি মন্দিৰলৈ গৈ থাকোঁতে বাঘগোসাঁই পালোঁ। তো এয়া হৈছে শৰণীয়া জনগোষ্ঠীৰ এক ধৰ্মীয় অনুষ্ঠান বা যাত্ৰা বুলি ক'ব পাৰি, য'ত এনেকৈ বাঁহ এডালত চুলি, ৰুমাল, গামোচা এনেকুৱা লগাই গাঁৱৰ ঘৰে ঘৰে গোসাঁইৰ আশীৰ্বাদ দি মানে যোৱা হয়। তো ৰাস্তাতে লগ পালোঁ, ভালো লাগিল, সেৱা ল'লোঁ। আমি এয়া আহি পালোঁ ডিমিলাপাৰৰ গোপাল থানলৈ। তো ইয়াত আমি চাকি জ্বলাম এতিয়া, মা মই দেউতা ভিতৰত সোমাবৰ কাৰণে গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, এৰি নাযাব। সেৱা লোৱা হ'ল আৰু মন্দিৰৰ পূজাৰীজনক মন্দিৰটোৰ বিষয়ে দুআষাৰ ক'বলৈ দিয়া হ'ল আৰু তেওঁ ধুনীয়াকৈ পৰিপাটিকৈ মন্দিৰটো ৰাখিছে, তাৰ বাবে খুব ভাল লাগিছে। আৰু তেওঁক অলপ ক'ব দিলোঁ মন্দিৰটোৰ বিষয়ে, কিন্তু কথাটো হ'ল কি মানে মোৰ অডিঅ' ফাইলটো কৰাপ্ট হৈ গ'ল, তাৰ কাৰণে একশ্যন কেমেৰাত যিখিনি চাউণ্ড ৰেকৰ্ড হৈছে সেইখিনি শুনিবলৈ আপোনালোকে প্লিজ ইয়েৰফোন লগাই ল'ব, তেতিয়া ভালকৈ আপোনালোকে শুনি পাব। আমাৰ মন্দিৰটো হৈছে বহু পুৰণা মন্দিৰ। আমাৰ এওঁ বয়স হ'ল এতিয়া বৰ্তমান 440 বছৰ বয়স এই মন্দিৰৰ। গতিকে আমাৰ পূৰ্বৰ পৰা এনেকুৱা এটা নীতি নিয়মৰ মাজেৰে চলি আহিছে, পৰম্পৰা নীতি ধৰ্ম, যেনে আমি বহাগ বিহুৰ 1 তাৰিখৰ পৰা 7 বিহুলৈকে আমি বাঁহ গোসাঁই ঘূৰাওঁ, সেইটোৱে হ'ল আমাৰ পৰম্পৰা নিয়ম। গতিকে আমি এনেকৈয়ে আজি 440 বছৰ আগৰ পৰা এই নীতিটো আমাৰ চলিয়ে আছে, আদি পূৰ্বৰ পৰা। আমাৰ দেউতা, দেউতাৰ দেউতাক, দেউতাৰ আৰু দেউতাক, আমিতো আজিৰহে চলি, আমি কিন্তু নিয়মখিনি আমি জানো আৰু আমাৰ প্ৰচিডিঙত আমাৰ এই নিয়ম নীতি অনুসাৰবিলাক আমাৰ চব ব্যৱহাৰ কৰা আছে। গতিকে আমি এওঁৰ বয়সৰো কথা জানো, আমি গোটেইখিনি হিষ্ট্ৰী আমি বুজি পাওঁ, আমি টোটেলি আমি জানো। এনেই বাঘগোসাঁইৰ মাহাত্ম্যটো অলপমান কিবা অলপ কৈ। আমাৰ বাঘগোসাঁই মা বাঘেশ্বৰী আমাৰ ঠিক এনেকুৱা এটা নিয়ম আছে, তেওঁক আমি এনেকৈ কোৱাকৈয়ে যাতে যেনে ৰঙালী বিহুৰ এটা উৎসৱৰ যেনেকুৱা ল'ৰাবিলাকে ঢোল তাল মাৰি নাচি ফুৰে বা হেৰি কৰে, আমাৰো এইটো এটা মা বাঘেশ্বৰীৰ এইটো এটা পৰ্যায়, আমি এইটো ভালদৰে তেওঁক আমি পালন কৰোঁ। গতিকে আমি 7 বিহুত মা বাঘেশ্বৰীৰ নামত এনেকৈ আমি গাঁৱে গাঁৱে আমি ঘূৰি ফুৰোঁ। ধন্যবাদ।
মন্দিৰৰ দৰ্শন আমি ল'লোঁ আৰু তাৰ পৰা ওলাই আহি মই ভাবিলোঁ কি মাহঁতক অলপমান ক'ৰবাৰ পৰা ফুৰাই লৈ আহোঁ। তাৰপিছত মনত পৰিল কি আৰু এটা মন্দিৰ আছে, তাত দৰ্শন কৰাই লৈ আহিব পাৰোঁ। যিহেতু মই ঘৰত সেনেকৈ নাথাকোঁ, তো মাহঁতেও সেনেকৈ ফুৰিব নাপায় মোৰ লগত। তো অলপমান দূৰলৈকে আহি গ'লোঁ, ভাৰত ভূটান সীমান্ত দৰংগা মেলা, তাতে হনুমান মন্দিৰ দৰ্শন কৰিব মাহঁতক লৈ গ'লোঁ। আৰু এতিয়া এয়া দেখিবলৈ পাইছে, এয়া মেনকা চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। আৰু এই পৰিৱেশটো মানে ইমান ভাল লগা, বহুতেই ভাল লগা। মই আগতেতো বহুতবাৰ গৈছোঁ, তো এতিয়া লকডাউনৰ পৰা বহুত দিনৰ মূৰত আকৌ এবাৰ আহিলোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ফাইনেলি আমি হনুমান মন্দিৰ আহি পালোঁ আৰু জয় বজৰংবলীৰ আমি সেৱা ল'ম বুলি সোমাইছোঁ ভিতৰত। তো এয়া জোতা ইয়াত থৈ দিলোঁ আৰু ভিতৰত ধুনীয়া এটা পৰিৱেশ, খুব ধুনীয়াকৈ সজাইছে, ৰং দি আছে নতুনকৈ। আৰু হাতত এয়া বুন্দিয়া লাড়ু যিহেতু ইয়াত দিয়া হয়। তো ব'লক আমি ভিতৰত সোমাই যাওঁ। এয়া দেখিবলৈ পাইছে মোক, এয়া মন্দিৰৰ চাৰিওফালে এনেকৈ চক্ৰ লগাব লগা হৈছে, কাৰণ পূজাৰীয়ে ক'লে কি বজৰংবলীৰ এনেকৈ 3 পাক ঘূৰক আৰু দৰ্শন লওক। তো তেওঁ কোৱা মতে আমি এনেকৈ ঘূৰিলোঁ আৰু দৰ্শন ল'লোঁ, প্ৰসাদ খালোঁ। হেল্ল' এভৰিৱান, তো আমি হনুমান মন্দিৰো দৰ্শন কৰি আহিলোঁ আৰু তাতে বেছি ব্লগ বনোৱা নহ'ল, মানে তাড়াতাড়ি গুচি আহিলোঁ। আৰু এতিয়া এইখিনিত কুমাৰিকাটা পাম আৰু এইখিনিতে ৰৈছোঁ। ইয়াত মোৰ আগৰ ব্লগ যদি চাইছিল, ইয়াতে মাৰ লগত এবাৰ ফুল কিনিব আহিছিলোঁ, মুনলাইট নাৰ্চাৰী। তো আজি আকৌ মায়ে দেখা পাই কিনে আকৌ সোমাইছে, কিবা ফুলৰ পুলি কিবা ল'ব চাগে। তো ইয়াতে এবাৰ সোমাই চাওঁ আৰু। টাব লোৱা হ'ল আৰু এয়া সৰুকৈ ফুলৰ পুলি লোৱা হ'ল কেইডালমান। তো এইডাল চবতকৈ ভাল লাগিছে, অৰেঞ্জ কালাৰৰ জবা। তো এতিয়া ওলালোঁ আৰু ইয়াৰ পৰা। আৰু কুমাৰিকাটাত আমি ম'ম' নোখোৱাকৈতো যাব নোৱাৰোঁ। মোৰতো কুমাৰিকাটাৰ ম'ম' একেবাৰে ফেভাৰেট। তো কুমাৰিকাটাত আমি ৰখি ম'ম' খালোঁ, মাহঁতকো খোৱালোঁ। আৰু বহুত দিয়েহে ম'ম', বাপৰে চাওক কিমানটা দিছে। 1 2 3 4 5 6 7 8 9 10, 8টা দিছে, 8টা। 2টা মায়ে মোক দিছিল তাৰ পৰা। ঘৰো আহি পালোঁ আৰু এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। যদি ভাল লাগিছে লাইক কৰিব, যদি বেয়া লাগিছে তথাপিও লাইক কৰিব। আৰু কিবা যদি ক'বলগীয়া আছে তেতিয়াহ'লে প্লিজ কমেণ্ট ডাউন বিল'। আৰু যোনে নতুনকৈ মোৰ ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাকী লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।